সকলোৱে মোক পাপী বুলি কয়। মোক পূজা নকৰে নৰসমাজে, কাৰণ মই হেনো নৰসমাজৰ অস্পৃশ্য। নৰসমাজৰ এই অৱহেলা, এই অনাদৰ মাজেদি মই মোৰ প্ৰভাৱ বিস্তাৰ কৰি হেৰো মূৰ্খ মানৱ সমাজ বৰ্তমান এই সংসাৰৰ সকলো ক্ষমতা এই কলিৰ হাতত। এই কলিৰ প্ৰথম স্বয়ং ভগৱান শ্ৰীকৃষ্ণই ইহ সংসাৰে কৰিলে ত্যাগ। আৰু তহঁতে এতিয়াও বুজি সদায় এই জগতত কোন শ্ৰেষ্ঠ? কলি 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 কলি। কিন্তু বৰ্তমানেও মোৰ পথতে ঘৃণাৰ স্বৰূপে থিয় দি আছে ধৰ্ম। কিন্তু কিমান দিন কলি নিজৰ ক্ষমতাৰে কলিৰ পাপ শক্তি মানৱ সমাজত প্ৰচাৰ কৰিম। আৰু তেতিয়া চাম দেৱীশালী মানৱ সমাজে কলিক পূজা দিয়ে কিংবা ধৰ্ম